হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই বহুত বছৰৰ মূৰত আকৌ এটা ভ্লগ বনাবলৈ লৈছোঁ। চ' আই হোপ আপোনালোকে ভাল পায়। আমি আজি এই জেগাটোলৈ গৈছোঁ, যিটো নেকি মালিহা বুলি কয়। ডুবাই UAE-ত মানে এটা ডেজাৰ্টৰ মাজত ফচিল ৰক আছে। চ' এই জেগাটো আমি বোলো এক্সপ্ল'ৰ কৰোঁগৈ। মোৰ হাজবেণ্ডে প্লেন বনাই থৈছিলে, মোৰ 20 ঘণ্টা লেঅ'ভাৰ আছিলে ডুবাইত, 2খন ফ্লাইটৰ মাজত। চ' সি ক'লে যে ব'লা আজি আমি এই জেগাটো এক্সপ্ল'ৰ কৰোঁগৈ। আমাৰ লগত আৰু এটা ফেমিলি ফ্ৰেণ্ড ওলালে। তাৰপাছত আকৌ এইখিনিত মোৰ ছোৱালীজনীয়ে ক'ব ক'ত We গৈ are আছে। going to the caves, Maliha Caves. মালিহা কেভছ ন? Yes. তুমি লৈ যাবা নেকি আমাক? Oh. তাৰপা এয়া জাষ্ট পাইছোহি আৰু এতিয়াও আপোনালোকে চাব পাৰে ৰাস্তাটো কেনেকুৱা হৈ আছে। যোৱা বৰষুণত গোটেই ৰাস্তা ভাগি গাড়ী নিব পৰা হৈ থকা নাই এই ৰাস্তাটো এতিয়া, চ' খোজকাঢ়ি যাব লাগিব। আমি একচুৱেলি বিচাৰি গৈছিলোঁ মালিহা কেভছ বুলি কেভছকেইটা, কিন্তু কেভছটো আমি বিচাৰি নাপালোঁ, কিন্তু বহুত ধুনীয়া ধুনীয়া ফচিল ৰক পালোঁ। চ' আমি বোলো ইয়াতে অকণমান আমি হাইক কৰি চাওঁ। আৰু এই পোৱালীকেইটাক এতিয়া অলপ ডাঙৰ হৈছেগৈ, চ' আই গেছ তাহাঁতক এতিয়া লাহে লাহে আমি হাইকিঙত লৈ যাব পাৰোঁ। চ' ডেট তাহাঁতি নেচাৰ কি বস্তু অকণমান নেচাৰৰ ওচৰত পকগৈ। ডুবাইত পিছে বেছি নেচাৰ নাই, বেছিভাগ মৰুভূমিয়ে আছে। মৰুভূমিৰ মাজতো বহুত ধুনীয়া ধুনীয়া পাহাৰ চাবকৈ পাৰি। তাৰপাছত আমি গ'লোঁ এটা বহুত ধুনীয়া ছানছেট ভিউ পইণ্ট এটা, সেইটো আমি ৰাস্তাত যাওঁতে দেখি গ'লোঁ। চ' আমি বোলো হাইকিং কৰি তালৈ আহিম। ধুনীয়া লাগি আছিলে সেই ৰকটো। চ' আমি বোলো অকণমান বালিত এতিয়া অলপ উঠিব লাগিব, সেই অলপ মানে ওপৰলৈ যোৱা ভালে চেষ্টা। ওপৰত উঠিব লাগিব সেই ভিউ Let's see পইণ্টটো পাবলৈ। how চ' far লেটছ চি এতিয়া কিমান যাব পাৰোঁ। I বহুত can go. কষ্ট হয় বালিত কিন্তু I'm ওপৰলৈ already running যাবলৈ। out of breath. এনেই দেখিবলৈ ইজি So I লাগে, came কিন্তু বিৰাট all this কষ্ট way. হয়। ইপিনে একদম ৰ'দ, মানে টিকাফটা Let's ৰ'দ see পুৰা। how fast I can get there. So far, I came all this way, and that's where I'm যেনে trying to তেনে get. উশাহ লৈছোঁ, আধা বাটহে পাইছোঁগৈ। তাৰপৰা এতিয়া অলপ ওপৰলৈ পাইছোঁহি আৰু পামগৈ মানে নিজৰ ডেষ্টিনেশ্যন। এণ্ড দেন আধা ৰাস্তাতে বোলো আপোনালোকক চবকে ভিউটো দেখাই দিওঁ। ইমান ধুনীয়া লাগিছে নহয়, দূৰ দূৰলৈকে একো নাই, অকল বালি আৰু ফচিল ৰককেইটা জিলিকি আছে বালিৰ মাজত। আৰু এনেকুৱা বতৰটো ইমান ধুনীয়া আছিলে নহয়, কি ক'ম। Almost here. ওপৰত পালোহি। হয় আমাৰ গাড়ী এই বগাখন, and এতিয়া সেইখিনি যামগৈ আৰু লাষ্ট bit. So guys, at the end, this is my beautiful sunset view. এইটো মানে এটা উইণ্ড' বনি আছে, নেচাৰেলি ফচিল ৰকেদি ফৰ্ম হোৱা উইণ্ড'। এতিয়া এই পিনে চক বৰুৱা এটা মানে পাথৰৰ ওপৰে ওপৰে বগাই পালেহি, আৰু মই ইমান কষ্ট কৰি বালিত উঠি আহিছোঁ। সি মোক পিছে কৈছিলে সেইফালেদি যাব পাৰি, বাট মই সেইটো চা, নোৱাৰোঁ। বৰুৱা এইফালৰ পৰা ওলালেহি, আৰু মই ইমান মেহনত কৰি বালিত এতিয়া এই ভিউটো চাওক, কেনেকুৱা আল্টিমেট ছানছেট এটা। আৰু তাৰ ওপৰত সেই দূৰত আমি চাই থাকিব পাৰোঁ মানুহবিলাকে ডিউন বাছিং কৰি আছে, বালিত গাড়ী চলাই আছে। ইয়াত মানুহবিলাকে তেনেকুৱাই, একো কৰিবলৈ নাই, ব'লা বালিত গাড়ী চলাওঁগে। আমাৰ লগতো আছে দুটামান তেনেকুৱা, মানে অকল বালিতে থাকে মানুহ। বাৰু পিছে আই হোপ আপোনালোকক এইবাৰ মোৰ ব্লগটো ভাল লাগিছে। আৰু যদি কিবা ইম্প্ৰুভ কৰিব লাগে, আৰু যদি কিবা বেলেগ বিষয়ে ব্লগ বনাব লাগে মোৰ ফ্লাইং ৰিলেটেড, প্লিজ ডু কমেণ্ট, তেতিয়া মই গম পাম। এণ্ড দেন থেংক ইউ ফৰ ৱাচিং। পিছে আৰু এটা কথা দেই, মই প্ৰমিছ নকৰোঁ ব্লগিং কৰা ৰেগুলাৰলি, বাট যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে মই সেইবিলাক ডেফিনেটলি ক্লেৰিফাই কৰিম। সেইটো ৰিলেটেড মই ভিডিঅ' বা ব্লগ কিবা এটা মই ডেফিনেটলি বনাম। থেংক ইউ, বাই, চি ইউ নেক্সট টাইম।